নমস্কাৰ আপোনালোকে চাই আছে ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটি নিশ্চিতভাৱে আপোনালোকে জানিছে যে ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিয়ে সমাজখনক বিকশিত কৰাৰ উদ্দেশ্যৰে আমি গঠন হৈছোঁ বা আমি কেইজনমান যুৱকে লগ লাগি আমি এটা NGO আৰম্ভ কৰিছোঁ যিটোৰ যিবিলাক কাম আমি কৰিম আপোনালোকক নিশ্চিতভাৱে এই চেনেলটিৰ জৰিয়তে আমি জনাম বুলি কৈছিলোঁ এতিয়া আজি আমি অলপ কাম কৰিব বিচাৰিছোঁ আজিৰ কামটো এনেধৰণৰ ৰাজহুৱা এটা মছজিদ আৰু মছজিদ প্ৰাংগণত বিভিন্ন ক্ষেত্ৰত তাত লেতেৰা হৈছে বন গজিছে ঘাঁহ গজিছে আমি ভাবিছোঁ আজি সেইখিনি আমি ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ সদস্য কেইজন মানে লগ লাগি সেইখিনি আমি চাফ চিকুণ কৰোঁ যিহেতু ৰাজহুৱা অনুষ্ঠান আৰু ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ যিহেতু এনেধৰণে কামবিলাক কৰিব বুলি কৈছিলোঁ আজি আমি সেই কামখিনি কৰোঁ আহক আমি সকলোৱে ভিডিঅ'টি সম্পূৰ্ণকৈ চাওঁ আজি আমাৰ ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ ফালৰ পৰা আমি এটা কাম হাতত লৈছোঁ আমাৰ মাদৈগতা অঞ্চলৰ সোণাপুৰ যিটো জামে মছজিদ আছে তাৰে প্ৰাংগণটোত আমি বহুতো অপতৃণেৰে অলপ যিবিলাক ঘাঁহ বন অলপ বেছিকৈ হৈছে গতিকে আমাৰ সদস্যখিনি সকলোৱে লগ লাগি মই আছোঁ আমাৰ আজিজুল সভাপতি ডাঙৰীয়া ছেক্ৰেটাৰী লগতে প্ৰচাৰ সম্পাদক আৰু আমাৰ সুমন ডাঙৰীয়া সকলো আছে গতিকে আমি সকলোৱে মিলি আজি এই ঠাইখিনি চাফা কৰিম গতিকে আপোনালোকে আমাৰ এই কামটো কেনেকুৱা পাইছে নিশ্চয় জনাব আমি আটাই মিলি এনে এখন দেশ নিৰ্মাণ কৰিব লাগিব যি দেশ এই পৃথিৱীৰ ভিতৰত আটাইতকৈ বসবাসযোগ্য হয় আৰু যি দেশে লাখ লাখ মানুহৰ মুখত হাঁহি বিৰিঙাব পাৰে উদ্ভাৱন বা নতুনত্বৰ বাবে সাহসৰ প্ৰয়োজন সেই সাহস বেলেগ ধৰণে ভবাৰ সাহস নতুন উদ্ভাৱন বা আৱিষ্কাৰ কৰাৰ সাহস অসম্ভৱক আৱিষ্কাৰ কৰাৰ সাহস সমস্যাসমূহৰ সৈতে যুঁজাৰ সাহস আৰু সাফল্য লাভ কৰাৰ সাহস হে প্ৰভু আমাক শক্তি দিয়া তোমাৰ সেৱাত আমাৰ ভক্তি যাতে সফল হয় আমাক শক্তি দিয়া আৰ্তজনক যাতে কদাপি বিমুখ নকৰোঁ অথবা ধৃষ্টজনৰ শক্তিৰ আগত যাতে আঁঠু বেঁকা কৰিব নালাগে হে প্ৰভু আমাক শক্তি দিয়া